নমস্কাৰ বন্ধু বান্ধৱীসকল, দেৱাশীষ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। সেই দোস্তো ৱেলকাম টু মাই চেনেল দেৱাশীষ ব্লগ। সেই দোস্তো আজি যাম বলক তেজপুৰ আৰু জামুগুৰিহাটৰ মাজমজিয়াত অৱস্থিত showkighat দলং। যিহেতু showkighat দলং নতুনকৈ নিৰ্মাণ কৰা হৈছে আৰু 27 জানুৱাৰী তাৰিখে এই দলং অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। লগত উপস্থিত থাকিব চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া। আৰু এতিয়া আমি showkighat দলংলৈ বুলি গৈ আছোঁ। এয়া TSB কলেজ পাৰ হৈছোঁ। আৰু এয়া আমি আহি পাইছোঁ জামুগুৰি ফ্লাইঅভাৰ। এয়া আমি জামুগুৰি ফ্লাইঅভাৰ আৰু এইটো এয়া আমি জামুগুৰিহাট ফ্লাইঅভাৰ গৈ আছোঁ। আগতে আপোনালোকেও চাই থাকিব আৰু এনেকৈ আমি showkighat দলংলৈ আগবাঢ়ি গৈ থাকিম। আৰু আমি লাহে লাহে আহি পেলাই showkighat দলং পোৱাৰ পূৰ্বে আগবাঢ়িছোঁ। আৰু এয়া showkighat দলঙৰ ওচৰতেই ইয়াত এইখন কলেজ এখন ইয়াত খুলিছে। এইখন showkighat দলং আইন মহাবিদ্যালয় আৰু এইখন আইন মহাবিদ্যালয় 27 জানুৱাৰী তাৰিখে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। আৰু আমি লাহে লাহে আহি উপস্থিত হৈছোঁহি আমাৰ গন্তব্যস্থানত showkighat দলং। আৰু এয়া showkighat দলঙৰ তলৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। এয়া বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে, ঢাপলি মেলিছে এসাঁজ বনভোজৰ কাৰণে। চবেই জীয়াভৰলিৰ নদীৰ পাৰত সকলোৱে মিলা প্ৰীতিৰে এসাঁজ খাবলৈ আহিছে। এয়া জীয়াভৰলি নদী। আৰু এই দলঙৰ তলৰ বনভোজস্থলীৰ পৰা আমি দলঙৰ ওপৰলৈ উঠি আহিলোঁ। এয়া showkighat দলং। ইমান ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে এই showkighat দলং। 1200 মিটাৰ দৈৰ্ঘ্য আৰু 32টা খুঁটাৰে নিৰ্মিত এয়া জামুগুৰিহাট আৰু তেজপুৰৰ মাজমজিয়াৰ এয়া showkighat দলং। ইমান ধুনীয়াকৈ দলংখন নিৰ্মাণ কৰিছে, তাৰ বাবে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। ইয়াত লাইটৰ ব্যৱস্থা কৰি দিছে। কি ধুনীয়া সুন্দৰ পৰিৱেশ, আপোনালোকে এবাৰ আহি চাব। এই দলংখন মানে কি, এই দলংখন আগতে জামুগুৰিহাটৰ পৰা তেজপুৰলৈ যাওঁতে মানে 52 কিলোমিটাৰ আছিল তেজপুৰলৈ জামুগুৰিহাটৰ পৰা। এই showkighat দলঙেদি গ'লে ইয়াৰ পৰিৱৰ্তে দূৰত্ব হ্ৰাস পাব। আগতে জামুগুৰিহাটৰ পৰা তেজপুৰ গ'লে 52 কিলোমিটাৰ হয় আৰু এতিয়া 52 কিলোমিটাৰ পৰিৱৰ্তে মাত্ৰ 18 কিলোমিটাৰ। বহুতখিনি হ্ৰাস পাই যায় দূৰত্ব। সেইকাৰণে এইখন দলং হোৱাৰ লগে লগে মানুহখিনিৰ সুবিধা হ'ব। সেইকাৰণে আনন্দত আত্মহাৰা হৈছে জামুগুৰিহাটবাসী, লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰাইজ। দোস্তো এয়া showkighat দলং চাওক। যিহেতু দূৰত্ব হ্ৰাস পালে আৰু সময়ো হ্ৰাস পাব, দূৰত্ব হ্ৰাস পালে আগতে জামুগুৰিহাটৰ পৰা তেজপুৰ যাবলৈ লাগে প্ৰায় 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা, কিন্তু এতিয়া সময় লাগে প্ৰায় 15 পৰা 20 মিনিট। এনেদৰে সুবিধা হয় আৰু দলংখন মুকলি হ'লে দোস্তো। আৰু আজিৰ ভিডিঅ'টোৰ ওপৰত এয়াই আছিল। বেলেগ এটা ভিডিঅ'ত লগ পাই আছোঁ দোস্তো। বাই বাই।